প্ৰথমতে ইয়াত মই গুড়খিনি প্ৰথমতে পানী দি সানি ল'ম। এতিয়া এই গুড়ৰ পানীখিনি তাত মিক্স কৰি দিম। ইয়াত মই 4 কাপ লৈ লৈছোঁ পিঠাগুড়ি। তাৰপিছত গুড়খিনি মই লাহে লাহে তাত মিক্স কৰি যাম। এনেকৈ সানি পিনি মই অলপ দেৰি থৈ দিম, আধা ঘণ্টামান। তাৰপাছত আকৌ এবাৰ সানি পিনি কেৰাহীত দিব পাৰিম।